দুটাই দেখি আছো, এটা ক'ত গ'ল বুলি বিচাৰি এনেকৈ শব্দ শুনি যাওঁতে সেইটো আমাৰ খুৰটো ৩ নম্বৰ খুৰ বিচনাৰ তলত আহি কবি খাই আছে। সিহঁতৰ আহি গ'ল। ভাবোঁ ক'ত গ'ল ইমান তিতাৰ পৰা বিচাৰি আছোঁ। সিহঁতে বিচনাৰ তলত সোমাই। মোৰ পিছে ধূপৰ পেকেট দেখিলে জ্বলা লাগে দেই, সেইকাৰণে জ্বলাই ল'লোঁ। তাৰ মানুহ কাৰণে বেছি লোৱা নাই, এইখিনিয়ে লৈছোঁ। এইখিনি ছিঙি ল'লোঁ আৰু ইফালে মোৰ পেষ্টটো ৰেডি। এতিয়া বনোৱাৰহে কথা। মাজে মাজে মুৰ্গীয়ে মোক চাব আহি আছে কি বনাই আছোঁ। দিম বুলি ভাবিছা নেকি হা? মোৰ পকৰী চাহে ৰেডি। ঠাণ্ডা বতৰত মোৰ পকৰী চাহ। এই চাহ মই খিৰিকীৰ আগত বহি আমেজ ল'লোঁ। আৰু আজি ইয়াতে সামৰোঁ। লগ পাম অন্য এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই। ৰ'ব তাৰ আগত এইটো চাই লওক। মায়ে নামঘৰৰ পৰা মোৰ বাবে পায়স লৈ আনিছে, যি মোৰ অল টাইম ফেভৰেট।